মই মাষ্টাৰ চেফ ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰানাৰ আপ হৈছিলোঁ। আমাৰ যিসকল উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী হয় তেখেতসকলে ৰেষ্টুৰেণ্ট বুলি ক'লে বিশেষকৈ চাওমিন বাৰ্গাৰ ম'ম' এইসমূহ মানে বিশেষকৈ বেছিকৈ চিনি পায়। আমাৰ মানে অসমীয়া যোনসমূহ থলুৱা খাদ্য হয় সেইসমূহতো লাহে লাহে বিলুপ্তি হ'বলৈ ধৰিছে। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই চানিয়ে। বন্ধুসকল, মই বৰ্তমান আছোঁ নগাঁও পানীগাঁও চাৰিআলিৰ ঋষিৰাজ ৰেষ্টুৰেণ্টত আছোঁ। বন্ধুসকল, আমাৰ নগাঁও হওক বা গুৱাহাটীতে হওক বহুত ৰেষ্টুৰেণ্ট আছে, কিন্তু সেই ৰেষ্টুৰেণ্টত যদি যায় তেনেহ'লে আপুনি কি খাদ্য পায়? বিশেষকৈ আপুনি চাওমিন পিজ্জা বাৰ্গাৰ এইসমূহ বস্তু তাত বেছিকৈ উপলব্ধ। ৰেষ্টুৰেণ্ট মানেই হৈছে পিজ্জা বাৰ্গাৰ লগতে চাওমিন। কিন্তু আজি মই যোনখন ৰেষ্টুৰেণ্টত আহিছোঁ ঋষিৰাজ ৰেষ্টুৰেণ্ট নগাঁও পানীগাঁও চাৰিআলিতে এই ৰেষ্টুৰেণ্টখন আছে। ইয়াতে ব্যতিক্ৰমী কিছুমান উপস্থাপন আছে, আপোনালোকক সকলোখিনি দেখাম ঋষিৰাজ ৰেষ্টুৰেণ্টত। আৰু আপোনালোকে যদি ঋষিৰাজ ৰেষ্টুৰেণ্টত এবাৰ ভিজিট কৰে আপোনালোকে অসমীয়া যোনটো খাটি অসমীয়া যোনটো থলুৱা খাদ্য হয় সেই খাদ্য আপোনালোকে খাবলৈ পাৰিব। ইয়াৰে যোনটো এপাৰ্টমেণ্ট হয় দেখিলে মানে বহুত আপোনালোকৰ ভাল লাগিব। মাইণ্ডটো ফ্ৰেছ কৰিব লগা হ'লে সন্ধিয়া সময়ত আপোনালোকে একে 7 নম্বৰ ফ্ল'ৰত যাব লাগিব। সেইটো হৈছে ৰুফটপ, আৰু নগাঁও যোনটো ভিউ হয় সেই ভিউটো আপোনালোকে তাৰ পৰা উপভোগ কৰিবলৈ পাৰিব। বিশেষকৈ মই ইয়াত আহিছোঁ সেইকাৰণে যিহেতু এটা ইউনিক হয়, ময়ো যিহেতু খাইছোঁ সম্পূৰ্ণ ব্যতিক্ৰমী খাদ্য অসমীয়া খাদ্য। আজিকালি আমাৰ উঠি অহা যিসকল নতুন প্ৰজন্ম ল'ৰা ছোৱালী হয় সেই ল'ৰা ছোৱালীসমূহে আজিকালি অসমীয়া যোনটো মেইন থলুৱা খাদ্য সেইটোতো আজিলৈকে বহুতে চিনি নাপায়। যেনেকৈ কলডিলৰ ভাজি এনেধৰণৰ মানে বিভিন্ন ধৰণৰ বস্তু, চুঙাত দিয়া পিঠা চুঙাত দিয়া মাছ এই ধৰণৰতো বস্তু বহুতে খাই পোৱা নাই। ভিতৰত যাম, লিফ্ট আছে, লিফ্টত আপোনালোকে যাব লাগিব। প্ৰথমে আপোনালোকে নগাঁও যোনটো ট্ৰেণ্ড হয় ট্ৰেণ্ড শ্বপিং মলত আপোনালোকে অহাৰ পিছত ধুনীয়াকৈ কাষত এটা ৰাস্তা আছে, ৰাস্তাটোদি আপোনালোকে সোমাই আহিলে ধুনীয়াকৈ অহাৰ পিছত দেখিবই আপোনালোকে চাইনবোৰ্ড লগোৱা হৈছে ঋষিৰাজ। এয়া হৈছে ঋষিৰাজ ৰেষ্টুৰেণ্টৰ মেইন চাইনবোৰ্ড আপোনালোকে দেখিছে। যদি আপোনালোকে নগাঁও ট্ৰেণ্ডলৈ আহে, ট্ৰেণ্ড যোনখন শ্বপিং মল হয় এই শ্বপিং মলৰ কাষতে এটা ৰাস্তা আছে, ৰাস্তাটোদি আপোনালোকে সোমাই আহিব লাগিব। এয়া হৈছে নগাঁও শ্বপিং মলৰ ট্ৰেণ্ড দেখিছে আপোনালোকে। ট্ৰেণ্ডৰ কাষৰ যোনটো ৰাস্তা হয় এই ৰাস্তাটোদি আপোনালোকে আহিব লাগিব। তাৰপিছত ইয়াতে দেখিব ঋষিৰাজ দেখিছে। গাড়ী পাৰ্কিং কৰিবলৈ কোনো ধৰণৰ চিন্তা কৰিব নালাগে। গাড়ী পাৰ্কিং কৰিবলৈ কাষতে পাৰ্কিঙৰ ঠাই আছে, তাত ধুনীয়াকৈ সোমোৱাই দিলেই হৈছে গাড়ীখন। পাৰ্কিং কৰা কোনো ধৰণৰ প্ৰব্লেম নাই, আপোনালোকে তলৰ গ্ৰাউণ্ডত পাৰ্কিং কৰিবলৈ পাৰিব। আৰু এইপিনে ধুনীয়াকৈ সোমালে এয়া হৈছে ঋষিৰাজ ৰেষ্টুৰেণ্ট। ধুনীয়াকৈ এইপিনে আহিলে অহাৰ পিছত চিৰি দি ধুনীয়াকৈ উঠি গ'ল। এয়া হৈছে ঋষিৰাজৰ চিৰি। উঠাৰ পিছত আপোনালোকে দেখিবলৈ পাব ঋষিৰাজ ইউজ লিফ্ট। যোনসকল মানুহ ঋষিৰাজত আহিব ৰেষ্টুৰেণ্টত আহিব, ইয়াতে দেখিছে আপোনালোকে 3rd ফ্ল'ৰত ৰেষ্টুৰেণ্ট আছে, তাৰপিছতে বেংকুইট আছে, বাৰ আছে, ঠিক আছে। ইয়াতে সকলোখিনি দিয়া হৈছে। 7 নম্বৰ ফ্ল'ৰত ৰুফটপ আছে, বাৰ কাম আছে। বাৰৰ যদি আপোনালোকে উপভোগ কৰিব বিচাৰে বাৰতো আপোনালোকে উপভোগ কৰিবলৈ পাৰিব। আৰু কাৰণে ৰেষ্টুৰেণ্ট আছে ভিতৰত, মানে বহুত ধুনীয়া এটা ভিউ সন্ধিয়া সময়ত আহে। লিফ্ট আছে, টিপি দিলোঁ, লিফ্ট আহিব ধুনীয়াকৈ। লিফ্টত উঠি পেলাই যাম ওপৰত। তো ফ্ৰেণ্ডছ, মই বৰ্তমান ঋষিৰাজ ৰেষ্টুৰেণ্টৰ ভিতৰত আহিছোঁ আৰু এগৰাকী মেমক মই প্ৰথমবাৰৰ বাবে চিনাকি কৰাই দিছোঁ। মেম নমস্কাৰ, আপোনাৰ শুভ নামটো জনাব। মোৰ নাম শান্তা শৰ্মা হয়। মেম, আপুনি 2023 চনত ফাৰ্ষ্ট হৈছিলে, কিহত ফাৰ্ষ্ট হৈছিলে? মই মাষ্টাৰ চেফ ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰানাৰ আপ হৈছিলোঁ। ফাৰ্ষ্ট ৰানাৰ আপ হৈছে ন? মেম, আমাৰতো নগাঁও ডিষ্ট্ৰিক্টতে হওক বা গুৱাহাটীতে হওক তো ৰেষ্টুৰেণ্ট বহুত আছে। আপোনালোকৰ ৰেষ্টুৰেণ্টত ব্যতিক্ৰমী কি হয়? ব্যতিক্ৰমী কি আপোনালোকে উপস্থাপন ৰাখিছে? ব্যতিক্ৰমী বুলি ক'বলৈ হ'লে আমি আজিকালি বেছিভাগ আমাৰ বহুতে আমি গৈ পেলাই বাহিৰৰ বস্তুহে খাবলৈ বিচাৰোঁ, কিন্তু আমি অসমীয়া খানাটো নিবিচাৰোঁ। চ' মোৰ এটা প্ৰয়াস যে মই নিজৰ হোম টাউনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই বাহিৰত দিল্লীটো ৰিচেণ্টলি দেখাই আহিলোঁ যে অসমীয়া খানা কিমান ৰিচ আৰু কিমান মানুহে জানিবলগীয়া শিকিবলগীয়া আছে। আৰু অসমীয়া খানাটো আমি কোনো ৰেষ্টুৰেণ্ট ষ্টাইলত দিয়া নাই ইয়াতে। ব্যতিক্ৰমটো হ'ল যে আমাৰ অসমীয়া খানাটো কেৱল অসমীয়া খানা হিচাপেহে হ'ব, কোনো তাতে ৰেষ্টুৰেণ্ট ষ্টাইলত খানা নাপায় বা ৰেষ্টুৰেণ্টৰ ফ্লেভাৰ নাপায়। আপোনালোকে ঘৰত যেনেকৈ হাঁহৰ মাংস বনালে ফ্লেভাৰ এটা ওলায় সেই তেনেকৈ একেই ফ্লেভাৰ আমি দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে যদি ঋষিৰাজ ৰেষ্টুৰেণ্টত আহে তেনেহ'লে ইয়াতে আপোনালোকে ব্যতিক্ৰমী খানা পাব। আমাৰ অসমীয়া যোনটো থলুৱা খাদ্য হয় আপোনালোকে ইয়াতে পাব। মেম, আমাৰ যিসকল উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী হয় তেখেতসকলে ৰেষ্টুৰেণ্ট বুলি ক'লে বিশেষকৈ চাওমিন বাৰ্গাৰ ম'ম' এইসমূহ মানে বিশেষকৈ বেছিকৈ চিনি পায়। আমাৰ মানে অসমীয়া যোনসমূহ থলুৱা খাদ্য হয় সেইসমূহতো লাহে লাহে বিলুপ্তি হ'বলৈ ধৰিছে। তো আপোনালোকৰ ৰেষ্টুৰেণ্টত অসমীয়া যোনটো মেইন থলুৱা খাদ্য হয় সেইটোতো সকলোখিনি পায়। এনে কেনেকুৱা ধৰণৰ ৰেচিপি পোৱা যায়? ইয়াতে আমি
যেনেকৈ অসমীয়া খানাত আমাৰ বাহিৰৰ খানাত যেনেকৈ ষ্টাৰ্টাৰ মেইন কোৰ্চ ডেজাৰ্ট আছে আমি তেনেকৈ ৰাখিবলৈ প্ৰয়াস কৰিছোঁ প্ৰথম ষ্টাৰ্টাৰত আমি যেনেকৈ ভেজসকলে যোনখিনি নিৰামিষ ভোজী তেখেতসকলৰ বাবে শেৱালি ফুলৰ পাতৰ বৰ পালেং পাতৰ বৰ তেনেকৈ মচুৰ দালিৰ বৰ পকৰি সেইবোৰ ৰাখিছোঁ লগত আমি নন ভেজখিনিৰ কাৰণে আছে চুঙাত দিয়া মাংস চুঙাত পোৰা মাংস মাছ পোৰা কুকুৰা মাংস বাঁহৰ গাজ দি পেলাই সেইবোৰ এজ এ ষ্টাৰ্টাৰ যাব আৰু মেইন কোৰ্চত বহুত বস্তু আছে আপোনালোক আহি পেলাই এবাৰ ট্ৰাই কৰক নিশ্চয় ভাল পাব আৰু ডেজাৰ্টত বহুত ইউনিক বস্তু আমি ৰাখিছোঁ মোৰ মতে ইয়াতে কোনো এখন ৰেষ্টুৰেণ্টত সেইটো বস্তু নাই নগাঁৱত মানে বৰ্তমানলৈকে এনেকুৱা ৰেষ্টুৰেণ্ট নাই সম্পূৰ্ণ ব্যতিক্ৰম আপোনালোকে উপস্থাপন ৰাখিছে আচলতে কৰে মানুহে চেষ্টা কৰে প্ৰথম পৰ্যায়ত চবেই সফল হয় দুই এদিন হয়তো পুৰা চলে যেনেকুৱা আমি মানে বিচাৰোঁ তাৰ পিছত মেইনটেইন নহয় মই চেষ্টা কৰিম যে সেই বস্তুটো সেই ফ্লেভাৰখিনি মেইনটেইন হওক আৰু যোনখিনি মেনু আমি মানে ক্ৰিয়েট কৰিছোঁ সেইখিনি মেনুৱে চলক আচ্ছা আচ্ছা নিশ্চয় মেমে এটা ভাল কথা কৈছে আপোনালোকে এটা মাইণ্ড কৰিব আমাৰ যোনটো অসমীয়া থলুৱা খাদ্য হয় উঠি অহা যোনসকল যুৱ প্ৰজন্ম হয় সেইসকলে লাহে লাহে বস্তুবিলাক চিনি নোপোৱা হৈ গৈ আছে যেনে কলডিলৰ ভাজি চুঙাত দিয়া আপুনি মাছৰ কথা ক'লে এনেধৰণৰ বস্তুবিলাক বহুতে চিনি নাপায় আমাৰ যিসকল উঠি অহা প্ৰজন্ম হয় তেখেতসকলে এটা বস্তু চিনি পায় চাওমিন পিজ্জা বাৰ্গাৰ ম'ম' এইসমূহ বস্তু বিশেষকৈ বেছিকৈ চিনি পায় তো মেমহঁতে ইয়াতে মানে বিশেষকৈ ব্যতিক্ৰমী উপস্থাপন ৰাখিছে সোনকালে আপোনালোকে ইয়ালৈ আহক আৰু আপোনালোকৰ ইয়াতে বুফে চিষ্টেম ৰাখিছে হয় একচুৱেলি আজি যিহেতু অপেনিং মানুহ সমাগম আজি বেছি সেয়েহে আমি আজি বুফে ৰাখিছোঁ কিন্তু যেতিয়া আপোনালোক আহিব বেলেগ মানুহ যেতিয়া আহিব তেতিয়া আমি কাঁহৰ থাল গোটেইখিনি আমি থলুৱা ৰাখিবলৈ চেষ্টা কৰিছোঁ থালি হিচাপত পাব ইয়াতে যেনেকৈ ভেজ থালি নিৰামিষ থালিৰ বাবে এক্সট্ৰা থাকিব নিৰামিষভোজীসকলে নিৰামিষ খানা পাব হয় হয় আৰু এনেকুৱা নহয় যে নিৰামিষ আমি আমিষ বনোৱা বাচনতে নিৰামিষখিনি বনাই আছোঁ তেনেকুৱা নহয় সেইখিনি গোটেই ছেপাৰেট থাকিব আৰু আমিষ ভোজীৰ কাৰণে মাছৰ থালি বেলেগকৈ থাকিব যোনে মাছ খাব বিচাৰে মাংসৰ থালি বেলেগকৈ থাকিব আৰু ধৰক চিকেনৰ থালি বেলেগ হাঁহৰ থালি বেলেগ তেনেকৈ আছে সম্পূৰ্ণ বেলেগ বেলেগকৈ তো বিশেষকৈ বহুত ভাল এটা কাম কৰিছে আপোনালোকে দেখিছে এইপিনে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে বুফে চিষ্টেম আৰু মেম আপোনালোকৰ ইয়াতে কিমান টকাৰ পৰা ষ্টাৰ্টিং ষ্টাৰ্টিংটো আচলতে ইয়াতে মেনুখনত দিয়া আছে আপোনালোকে এবাৰ চাই ল'লে ভাল পাব নিজে তেতিয়া হেৰি ক'ব পাৰিব মেনুখনত যেনেকৈ দিয়া আছে আৰু যিহেতু আমি কোৱান্টিটি মেইনটেইন কৰিম সেয়ে হয়তো অকণমান ইফাল সিফাল হ'ব পাৰে কিন্তু সেই দিশটোত মই নাচাওঁ সেয়েহে মই মোৰ দিশটো হ'ল কেৱল খানা আৰু হাইজিন মেইনটেইন কৰা হাইজিন মেইনটেইনটো আপোনালোকে কৰে হয় আচ্ছা তো এতিয়া বিশেষকৈ আমি কিটচেনটো চাম যোনটো পাকঘৰ হয় পাকঘৰত হাইজিন মেইনটেইন কৰিছে নাই সেইটো আমি চাবলৈ চেষ্টা কৰিম ফ্ৰেণ্ডছ মই বৰ্তমান আহিছোঁ পাকঘৰত এয়া হৈছে কিটচেন ঋষিৰাজ ৰেষ্টুৰেণ্টৰ এয়া হৈছে কিটচেন সম্পূৰ্ণ তেখেতসকলে হাইজিন মেইনটেইন কৰি ৰাখিছে আপোনালোকে দেখিছে এয়া চাওক কিমান ধুনীয়াকৈ পৰিপাটিকৈ বস্তুসমূহ ৰাখিছে ইয়াতে বনোৱা হয় আপোনালোকে দেখিছে আৰু সম্পূৰ্ণ হাইজিন মেইনটেইনত ইয়াতে ৰখা হৈছে দেখিছে হাইজিন মেইনটেইনত বস্তুবিলাক প্ৰস্তুত কৰে খাদ্যসমূহ প্ৰস্তুত কৰা হয় দেখিছে আপোনালোকে এয়া হৈছে কুকমেনে ধুনীয়াকৈ ইয়াতে মাথাত কেপ পিন্ধি আছে আপোনালোকে দেখিবলৈ পাৰিছে বহুত ধুনীয়াকৈ ইয়াতে পৰিপাটিকৈ ভালকৈ চাফাকৈ ধুনীয়াকৈ ইয়াতে প্ৰস্তুত কৰা হয় খাদ্যসমূহ আমি যি বস্তুসমূহ ইয়াত অৰ্ডাৰ দিম দিয়াৰ পিছত যোনসমূহ খাদ্য এখেতসকলে বনাই দিব সম্পূৰ্ণ হাইজিন মেইনটেইনত ধুনীয়াকৈ প্ৰস্তুত কৰিব এয়া হৈছে কুকমেন আপোনালোকে দেখিবলৈ পাৰিছে ধুনীয়াকৈ পৰিপাটিকৈ তেখেতসকলে বনোৱা সিজোৱা কৰি আছে এয়া হৈছে ঋষিৰাজ ৰেষ্টুৰেণ্টৰ এয়া হৈছে কিটচেন অৰ্থাৎ পাকঘৰ বৰ্তমান মই ঋষিৰাজ ৰেষ্টুৰেণ্টৰ ভিতৰত আহিছোঁ আৰু ইয়াৰে যোনজন মেনেজাৰ হয় মেনেজাৰ ছাৰক মই প্ৰথমতে চিনাকি কৰাই দিছোঁ ছাৰ নমস্কাৰ আপোনাৰ শুভ নামটো জনাব মোৰ নাম জিন কুমাৰ বৰা হয় মই জেনেৰেল মেনেজাৰ আচ্ছা আচ্ছা তো আপোনালোকৰ এই ঋষিৰাজ ৰেষ্টুৰেণ্টখন খোলা কিমান বছৰ হ'ল আমাৰ এইখন ৰিচেণ্টলি 1 বছৰ কমপ্লিট হৈছে 1 বছৰ কমপ্লিট হৈছে ন ৰেছপন্সটো কেনেকুৱা পাইছে নতুন হোটেল হিচাপে নগাঁও মাৰ্কেটত হয় এটা নতুন বেঞ্চমাৰ্ক হিচাপে আগবাঢ়িছোঁ আচ্ছা চ'ফাৰ মানুহৰ ৰেছপন্সটো ভালেই পাইছোঁ নিশ্চয় স্পেচিয়েলি পূজাৰ সময়ত মানুহে হোটেলখন চালে ভাল পাইছে বহুতখিনি বস্তু আগতে নাজানিছিলে হয় যে এইখিনি বস্তু নগাঁৱত উপলব্ধ আছে এই হোটেলখনত 3 ষ্টাৰ কেটেগৰী আচ্ছা তো সেই সুবিধাখিনি মানুহলৈ আগবঢ়াইছোঁ কাষ্টমাৰ পৰা ফিডবেকটো ভাল পাইছে কাষ্টমাৰ ফিডবেকটো বৰ্তমানলৈকে ভালেই আছে নিশ্চয় হয় আৰু ভাল পাব সেইটোৱে আশা কৰোঁ আৰু তাৰ কাৰণে ট্ৰাই কৰিছে আৰু অলপ ভাল হয় নিশ্চয় আৰু অলপ ভাল হ'ব নিশ্চয় মই অলৰেডি ইয়াতে যোনটো খোৱাদ হয় মই বৰ্তমান খাই চাইছোঁ বহুত ধুনীয়াকৈ বনাইছে আপোনালোকে এবাৰ আহি এক্সপিৰিয়েঞ্চটো ল'ব পাৰে ইয়াতে মানে অসমীয়া যোনটো থলুৱা খাদ্য হয় সেই থলুৱা খাদ্য আপোনালোকে ঋষিৰাজ ৰেষ্টুৰেণ্টতে পাব ইয়াত উপলব্ধ ছাৰ মই এটা কথা সুধোঁ আপোনাক তো আমাৰ নগাঁৱততো বহুত ৰেষ্টুৰেণ্ট আছে হয় তো সেই ৰেষ্টুৰেণ্টসমূহত কি আপোনালোকৰ ইয়াত ব্যতিক্ৰমী কি হয় ব্যতিক্ৰমী এইটো কাৰণে ক'ম যে 3 ষ্টাৰ কেটেগৰী হোটেল বুলি ক'বলৈ বৰ্তমান মিডল আছাম নগাঁৱত আচ্ছা
ঋষিৰাজে আহিছে প্ৰথম হয় নিশ্চয় আৰু গোটেইখিনি বস্তু আপগ্ৰেডেড আজিৰ যুগৰ লগত চলিব পৰাকৈ গোটেই ফেচিলিটি ইন টাৰ্মছ অফ আপুনি ৰুমত যাওক হয় বেংকুৱেট হলত যাওক ৰেষ্টুৰেণ্টৰ ফেচিলিটি দেখিছে আচ্ছা প্লাছ চিকিউৰিটি চিষ্টেম পাৰ্কিং গোটেই সুবিধাখিনি দিয়া হৈছে এখন চিটি হোটেল হিচাপে আচ্ছা আচ্ছা নিশ্চয় চ' আমি ট্ৰাই কৰিছোঁ যাতে সেইখিনি আৰু ভালকৈ দিব পাৰোঁ মানুহক যাতে আৰু সুবিধা ল'ব পাৰে হয় এনে আপোনালোকৰ ইয়াতে কি সুবিধা পোৱা যায় আমাৰ ইয়াত লজিং কনচেপ্ট দুটাই আছে নিশ্চয় 31 ৰুমছ আছে আমাৰ তাত হয় 31 ৰুমছ ষ্টে কৰিব পাৰিব আচ্ছা আৰু তাৰ লগে লগে এখন ৰেষ্টুৰেণ্টখন এখন ৰুচিৰা য'ত ব্ৰেকফাষ্ট আমি ইয়াতে দিওঁ আচ্ছা প্লাছ এটা বেংকুৱেট হল আছে য'ত আপুনি বাৰ্থডে পাৰ্টি হওক বা কনফাৰেঞ্চ হওক কিটি পাৰ্টি হওক নিশ্চয় মেৰেজ ৰিচেপশ্যনো হওক হয় চ' সেইখিনিও কৰিব পাৰে ৰিচেণ্টলি আমি কৰিছোঁ নিশ্চয় আৰু প্লাছ পইণ্ট হৈছে আমাৰ যে ৰুফটপৰ যিখন ৰেষ্টুৰেণ্ট ফ্লেম এণ্ড গ্ৰিল হয় সেইখন মষ্টলি আপোনাৰ চাইনিজ আৰু কণ্টিনেণ্টেল বেছ হয় চাইনিজ খানাও তাত পোৱা যায় চাইনিজ আৰু কণ্টিনেণ্টেল আচ্ছা মষ্টলি ইণ্ডিয়ানো থাকিব হয় হয় প্লাছ তাৰ মাইলেজটো হৈছে যে ভিউটো হয় 7th ফ্ল'ৰ পৰা যিটো নগাঁও ভিউ পইণ্ট এট্ৰেকশ্যন হয় সেইটো ইভিনিং টাইমত স্পেচিয়েলি বহুত এট্ৰেক্টিভ হয় আপোনালোকে সেই ভিউটো দেখিবলৈ পাব যোনটো মানে ভিউ হয় সাততালৰ ওপৰৰ যোনটো ভিউ হয় সেই ভিউটো মানে বহুত ধুনীয়া হয় ভিউটো মই আপোনালোকক দেখাম মনোমোহা দৃশ্যটো আপোনালোকে দেখি আচৰিত হ'ব নগাঁৱত কিন্তু তেনেকুৱা ভিউ থকা ৰেষ্টুৰেণ্ট নাই এইখনেই হৈছে প্ৰথম ৰেষ্টুৰেণ্ট ঋষিৰাজ ৰেষ্টুৰেণ্ট যদি আপোনালোকে বাৰ্থডে ইভেণ্ট বা এংগেজমেণ্ট কিবা যদি ইভেণ্ট পাতো বুলি ভাবিছে তেনেহ'লে আমাৰ মেনেজাৰ ছাৰৰ লগত ধুনীয়াকৈ যোগাযোগ কৰিবলৈ পাৰিব ফোন নম্বৰটো দি দিব পাৰিমনে ফোন নম্বৰটো পাৰিব দিব আচ্ছা ফোন নম্বৰটো মই ছাৰক দি দিম যদি তেনেকুৱা ইভেণ্ট পাতিম বুলি আপোনালোকে ভাবিছে ইচ্ছা কৰিছে তেনেহ'লে ছাৰৰ লগত আপোনালোকে যোগাযোগ কৰিবলৈ পাৰিব এতিয়া ছাপ'জ মানুহ আমাৰ অসমলৈ আহিলে নগাঁৱলৈ আহিলে অহাৰ পিছত এতিয়া কিছুমান যদি হায়দৰাবাদত যায় হায়দৰাবাদী বিৰিয়ানীৰ কাৰণে ফেমাছ অবভিয়াছলি হয়নে দিল্লীত তেনেকৈ বেলেগ খাদ্য ফেমাছ কিন্তু আমাৰ অসমত বহুত মানুহ আহি পেলাই ফেমাছ কোনটো বস্তু সেইটোৰ ওপৰত ফ'কাছ নহয় আৰু সেইটো বস্তু নাপায় সঠিককৈ তো ইয়ালৈ যদি আহে সেইটোতো উপভোগ কৰিবলৈ পাৰিব থলুৱা অসমীয়া খাদ্যটো পাব নিশ্চয় তো কিমান এটা ভাল কনচেপ্ট হাতত লৈছে তো ফ্ৰেণ্ডছ আপোনালোকে যদি ইয়াতে আহে ঋষিৰাজ হোটেলত যদি আহে তেনেহ'লে আপোনালোকে ইয়াতে বাৰো পাব এয়া হৈছে বাৰ আপোনালোকে দেখিছে ইয়াতে সকলোসমূহ ড্ৰিংকছ আছে যদি আপোনালোকে ড্ৰিংকছৰ জুতি ল'ম বুলি ভাবিছে তেনেহ'লে ইয়াতে সেইখিনি উপলব্ধ আছে আৰু ইয়াৰে দাদা এগৰাকী আছে তেখেতক চিনাকি কৰাই দিছোঁ দাদা নমস্কাৰ আপোনাৰ নামটো কি পবিত্ৰ কোচ ন ইয়াতে আহেনে মানুহ আহে ন ইয়াতে ড্ৰিংকছ কি পোৱা যায় সকলো ড্ৰিংকছ উপলব্ধ আচ্ছা তো ইয়াতে ড্ৰিংকছো উপলব্ধ আছে আপোনালোকে যদি ড্ৰিংকছৰ জুতি ল'ম বুলি ভাবিছে তেনেহ'লে ইয়ালৈ আপোনালোকে আহিবলৈ পাৰিব হৈছে ভিউ চাওক কিমান এটা নাইট ভিউ বহুত ধুনীয়া এটা ভিউ চাওক